নমস্কাৰ মোৰ পৰিয়ালৰ বন্ধু বান্ধৱীসকল। মই আজি আপোনালোকৰ লগত পনিমেৰা কেনেদৰেনো বনাই তাকেই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। একচুৱেলি প্ৰথমবাৰৰ বাবে ময়ো বনাই আছোঁ, সেয়েহে নানান ভুল হ'ব পাৰে। যদিহে কিবা ভুল হয় ভুলটো শুধৰাই পিনে দেখুৱাই দিব। এনেকৈ প্ৰথমতে মই কলপাত এখন তলত দি কিনে খৰাহী এটাত সকলো বৰা চাউল দি দিছোঁ। বৰা চাউলখিনি আগতে তিয়াই ৰাখিছিলোঁ যেনিবা। এতিয়া মই ইয়াত পানী গৰম দি বৰা চাউলখিনি ভালকৈ ষ্টিমত হ'বলৈ দিছোঁ, যিটো চুবা দিয়া বুলি কয়। আৰু মই ভালদৰে সিজিবৰ কাৰণে ৰাখি দিম। আৰু এয়া চাওকচোন, কুকাৰটোত অকণমান ভাপ গৈছিলে, সেয়েহে চচপেন এটা দি দিছোঁ আৰু এনেকৈ ভাতখিনি হৈ গ'ল। এতিয়া ডাঙৰ কলপাত এখনত বহলকৈ ভাতখিনি মেলি দিম ধুনীয়াকৈ। আগতে সেই যে কলপাতখিনিৰে মেৰিয়াই লৈছিলোঁ, সেইখিনি কলপাত আঁতৰাই লওঁচোন। আৰু এতিয়া মই ফেনখনো ধুনীয়াকৈ দি দিছোঁ, অকণমান স্পীডত দি দিছোঁ যাতে সোনকাল হয়। এতিয়া মই এনেকৈ 1.5টা দৰৱ লৈছোঁ। আপোনালোকে চাউল অনুপাতে দৰৱ ল'ব পাৰে। মোৰ যিহেতু দৰৱকেইটা সৰু সৰু আছিলে, সেইকাৰণে মই 1.5টা লৈছোঁ আৰু ভাঙি ভালকৈ গুড়ি কৰি লৈছোঁ। এতিয়া মই অকণমান চাউল লৈছোঁ এটা চৰিয়াত আৰু ধুনীয়াকৈ অকণ পানী দি পিনে দৰৱ অকণ দিছোঁ আৰু ভালদৰে মোহাৰি লৈছোঁ ভাতখিনি। পানী বহুত বেছি দিব নালাগে। একচুৱেলি ৰেচিপিটো মোৰ নহয়, মই নাজানো ভালদৰে। প্ৰথমবাৰৰ বাবে বনাইছোঁ যিহেতু। পূজা মাইনা বুলি এটা চেনেল আছে, তাতেই চাই লৈছোঁ, ভণ্টিৰ পৰাই শিকি লোৱা ৰেচিপিটো। আৰু এয়া চাওকচোন, ধুনীয়াকৈ মই ঢাকনি দি পিনে ৰাখি দিছোঁ 4 দিনৰ কাৰণে। আৰু এয়া চাওক, 4 দিনৰ পিছত ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে কিমান ধুনীয়াকৈ ওলাই আহিছে, ৰসখিনি ওলাই আহিছে। এইখিনি হেনো খাবলৈ বহুতেই মিঠা হয়। আৰু এই ভাতখিনি খায় নে নেখায় নেজানো মই, সেয়েহে শেষৰ পিনে মই ভাতখিনি ভালকৈ চেকি পেলাইছোঁ। আৰু ইয়াত মই এখন হাতেৰে কেমেৰা লৈ পিনে ওলাই থাকিবলৈ অসুবিধা হৈছিল কাৰণে পিছত মই ভালদৰে উলিয়াই লৈছোঁ। এগিলাচ ওলাইছিলে, দেখিছে।